Hello students, welcome to our channel. সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ বাবে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ অসমৰ যিবোৰ গুৰুত্বপূৰ্ণ সমসাময়িক ঘটনা প্ৰবাহ আছে সেইসমূহ এই ভিডিঅ'ৰ জৰিয়তে লৈ আহিছো। সকলোবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো। আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো ভাল পাব। তেন্তে আহক আজিৰ ক্লাছটো ষ্টাৰ্ট কৰো। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেন্তে এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটোক নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ল'ব। আহিছো এতিয়া মাৰ্চ মাহৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে 2025 বৰ্ষৰ অসমৰ বিহুৰত্ন বঁটা কোনজন বিহুৱাক প্ৰদান কৰা হৈছে? 2025 বৰ্ষৰ বিহুৰত্ন বঁটা ৰঞ্জিত গগৈ, পুলক গগৈ, জয়ন্ত সোণোৱাল আৰু মহেন্দ্ৰ চতিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰঞ্জিত গগৈ। বিহু শিল্পী সংস্থা অসমে 2024 বৰ্ষৰ পৰা এই বিহুৰত্ন বঁটা প্ৰদান কৰি আহিছে। অসম চৰকাৰৰ পৰা অসম গৌৰৱ বঁটাৰে সন্মানিত বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈক 2025 বৰ্ষৰ এই বঁটা প্ৰদান কৰা হ'ব। মনত ৰাখিব আপোনালোকে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। অসমৰ জনপ্ৰিয় জহা চাউল কোনখন দেশলৈ ৰপ্তানি কৰা হ'ব? দক্ষিণ কোৰিয়া, ভিয়েটনাম, চীন, ৰাছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভিয়েটনাম। ভিয়েটনামৰ জিংচাই এণ্টাৰপ্ৰাইজ নামৰ এটা আগশাৰী প্ৰতিষ্ঠানে অসমৰ সৈতে এই চুক্তি স্বাক্ষৰ কৰে। প্ৰথম পৰ্যায়ত 1000 কিলোগ্ৰাম জহা চাউল ভিয়েটনামৰ হো চি মি চহৰলৈ প্ৰেৰণ কৰা হ'ব। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব আপোনালোকে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। অঞ্জন শৰ্মাই 2024 চনৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে? সকলোৱে গম পাইছে যে সাহিত্য একাডেমী অনুবাদ বঁটাসমূহ প্ৰদান কৰা হৈছে আৰু অসমৰ 3গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া কুৱেশ্যনটো হৈছে ৰঞ্জন শৰ্মাই কোনখন গ্ৰন্থৰ বাবে এই অনুবাদ বঁটা লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, অৰ্থাৎ প্ৰাচীন কামৰূপৰ ইতিহাস নামৰ গ্ৰন্থখনৰ বাবে ৰঞ্জিত শৰ্মাই এই বঁটা লাভ কৰিছে। অসমৰ 3গৰাকী লেখকক 2024 চনৰ সাহিত্য একাডেমী অনুবাদ বঁটা বাবে নিৰ্বাচিত কৰা হৈছে। তেওঁলোক হৈছে ৰঞ্জন শৰ্মা, বাসুদেৱ দাস আৰু উত্তৰা বিবিশ্ব মুঠিয়াৰী। অঞ্জন শৰ্মাই কনকলাল বৰুৱাৰ ইংৰাজী গ্ৰন্থ আৰ্লি হিষ্টৰী অফ কামৰূপা অসমীয়ালৈ প্ৰাচীন কামৰূপৰ ইতিহাস নামেৰে অনুবাদ কৰি এই বঁটা লাভ কৰিছে। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। বাসুদেৱ দাসে 2024 চনৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছে? অলপ আগতে কৈ আহিছোঁ। ইয়াৰ উত্তৰটো চাগে সকলোৱে গম পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ, অৰ্থাৎ সৌদাগেৰৰ পুত্ৰ নৌকা বেয়ে যায়। হোমেন বৰগোহাঁই সাউদৰ পুতেকে নাও মেলি যায় অসমীয়া উপন্যাসখনৰ বাংলা ভাষালৈ সৌদাগেৰৰ পুত্ৰ নৌকা বেয়ে যায়লৈ অনুবাদ কৰি বাসুদেৱ দাসে এই বঁটা লাভ কৰে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। কাঞ্চন গ্ৰন্থৰ বাবে 2024 চনৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনজন সাহিত্যিকে লাভ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ, অৰ্থাৎ উত্তৰা বিবিশ্ব মুঠিয়াৰীয়ে এই বঁটা লাভ কৰিছে। আৰু এই কাঞ্চন গ্ৰন্থখন অনুৰাধা শৰ্মা পূজাৰীৰ অসমীয়া উপন্যাসৰ পৰা উত্তৰা বিবিশ্ব মুঠিয়াৰীয়ে কাঞ্চন বড়ো ভাষালৈ কাঞ্চন নামেৰে অনুবাদ কৰে। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। থিংক ইণ্ডিয়া নৰ্থ ইষ্ট ছামিট 2025ৰ মূল লক্ষ্য কি? অৰ্থনৈতিক উন্নয়ন আৰু সংযোগ, সীমান্ত সংলগ্ন সংযোজিতা, নিৰাপত্তা আৰু আঞ্চলিক স্থিৰতা, ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা। থিংক ইণ্ডিয়া নৰ্থ ইষ্ট ছামিটৰ মূল লক্ষ্য হৈছে এইকেইটা। অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই 22 ফেব্ৰুৱাৰী 2025 তাৰিখে IIT গুৱাহাটীত থিংক ইণ্ডিয়া নৰ্থ ইষ্ট ছামিট 2025ৰ উদ্বোধন কৰিছে। এই সন্মিলন অঞ্চলৰ উন্নয়ন নীতি আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰীকৰণৰ বিষয়ে আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। ঠিক আছে, এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। ৭০তম বৰদলৈ ট্ৰফী 2025 কোন দলে জিকিবলৈ সক্ষম হয়? ডিমা ইউনাইটেড FC, নৰ্থ ইষ্ট ইউনাইটেড FC, শ্বিলং লান্স FC, ASEB স্পৰ্টছ ক্লাব। ইয়াৰ ভিতৰত শুদ্ধটো হ'ব খ, অৰ্থাৎ নৰ্থ ইষ্ট ইউনাইটেড FC। এইটো হৈছে এটা ফুটবল প্ৰতিযোগিতা, মনত ৰাখিব আপোনালোকে, গুৰুত্বপূৰ্ণ হয়। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন। 2025 আৰু 2026 চনৰ অসমৰ মুঠ বাজেট কিমান? অসমৰ মুঠ বাজেট হৈছে 2.63 কোটি টকা। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন। অসমে 2025 আৰু 2026 বাজেটত নিজৰ উপগ্ৰহ উৎক্ষেপণ
উৎক্ষেপণ কৰাৰ কথা উল্লেখ কৰিছে আৰু উপগ্ৰহটোৰ নাম কি ৰাখিছে এটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ অৰ্থাৎ আসাম সেট মনত ৰাখিব আপোনালোকে তেইছো নেক্সট কোৱেশ্চন 2025 চনত মুঠ কিমানজন ব্যক্তিক অসম অসামৰিক বঁটা প্ৰদান কৰা হৈছে 17 18 19 20 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 20 অৰ্থাৎ অসমৰ 20 গৰাকী ব্যক্তিক অসমৰ অসামৰিক বঁটা 2025 বৰ্ষত প্ৰদান কৰা হৈছে তেইছো নেক্সট কোৱেশ্চন 2025 চনত অসম পৈপৈ বঁটা কোনে লাভ কৰিছে ডক্টৰ তপন শইকীয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা ৰঞ্জন গগৈ ৰতন টাটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ অৰ্থাৎ লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই 2025 বৰ্ষত অসম পৈপৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডাৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলে এটো মনত ৰাখিব আৰু তেওঁ 2024 বৰ্ষৰ অসম পৈপৈ বঁটা 2025 বৰ্ষত প্ৰদান কৰা হ'ব ঠিক আছে তেইছো নেক্সট কোৱেশ্চন 2025 চনৰ অসম সৌৰভ বঁটা তলৰ কোনজন ব্যক্তিয়ে লাভ কৰিছে ৰাণা প্ৰতাপ কলিতা ডক্টৰ এছ ৰামদোসাই টিচিআৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰেবাকান্ত মহন্ত ফুলেশ্বৰী দত্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰ্থাৎ ডক্টৰ এছ ৰামাদুৰাই অন্যান্য বিজয়ীসকল হৈছে ডক্টৰ বাপ্পী পাল ডক্টৰ পুৰবী শইকীয়া গায়ক দীপেন বৰুৱা আৰু নাট্যকাৰ হেমন্ত দত্ত আৰু ক্ৰিকেটাৰ উমা চেত্ৰী মই অসম অসামৰিক বঁটাসমূহৰ ওপৰত ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ আপোনালোকে নিশ্চয়কৈ চেনেলত গৈ চাব পাৰে ঠিক আছে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 2025 চনৰ অসম গৌৰৱ বঁটা তলৰ কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছে ৰাণা প্ৰতাপ কলিতা ডক্টৰ ৰামাদুৰাই ৰেবাকান্ত মহন্ত ফুলেশ্বৰী দত্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফুলেশ্বৰী দত্ত নেক্সট কুৱেশ্যনটো আহিছোঁ এতিয়া 8 মাৰ্চ 2025ত পালন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস সকলোৱে জানে যে 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয় আৰু কুৱেশ্যনটো হৈছে ইয়াৰ থিম কি আছিলে এটি উন্নত ভৱিষ্যতৰ বাবে লিংগ সমতা নাৰী সশক্তিকৰণ পৃথিৱী সলনি কৰা সকলো নাৰী আৰু ছোৱালীৰ বাবে অধিকাৰ সমতা আৰু সশক্তিকৰণ নেতৃত্বত নাৰী সমতাপূৰ্ণ ভৱিষ্যত গঢ়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ অৰ্থাৎ সকলো নাৰী আৰু ছোৱালীৰ বাবে অধিকাৰ সমতা সশক্তিকৰণ মনত ৰাখিব আপোনালোকে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন 2024 চনৰ IQ এয়াৰ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট অনুসৰি বিশ্বৰ সবাতোতকৈ প্ৰদূষিত চহৰ কোন বিশ্বৰ সবাতোতকৈ প্ৰদূষিত চহৰখন কোনখন সুধিছে গুৱাহাটী ডিব্ৰুগড় বৰ্ণিহাট অসম মেঘালয় সীমান্ত নিউ দিল্লী ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব গ অৰ্থাৎ বৰ্ণিহাট অসম মেঘালয় সীমান্ত দ্বিতীয় স্থানত আছে দিল্লী তেইছো নেক্সট কুৱেশ্যন 2025 চনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছে 2025 চনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাক নিযুক্ত কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰ্থাৎ ডক্টৰ বসন্ত কুমাৰ গোস্বামীক 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচন কৰা হৈছে অসম সাহিত্য সভাৰ সভাপতি হিচাপে সাহিত্যিক তথা পণ্ডিত ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱক নিৰ্বাচন হোৱাৰ বিপৰীতে উপসভাপতি হিচাপে শিক্ষাবিদ তথা সাহিত্যিক পদুম ৰাজখোৱা দেৱক নিৰ্বাচন কৰা হৈছে অৰ্থাৎ উপসভাপতি হিচাপে পদুম ৰাজখোৱা দেৱক নিৰ্বাচন কৰা হৈছে তেইছো নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক অধিৱেশন 2025 ক'ত অনুষ্ঠিত হয় টংলা ডিমাকুচি পানেৰী মাজবাট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ অৰ্থাৎ 2025 বৰ্ষৰ বড়ো সাহিত্য সভা ডিমাকুচিত অনুষ্ঠিত হয় ওদালগুৰি জিলাৰ ডিমাকুচিত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক সন্মিলন তেইছো নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভাৰ 64 সংখ্যক বাৰ্ষিক সন্মিলনৰ মাস্কটটো কি কেকুৰা চিটুং আৰনাই চেৰজা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অৰ্থাৎ 2025 বৰ্ষৰ 64 সংখ্যক বড়ো সাহিত্য সভাৰ মাস্কটটো হৈছে কেকুৰা মনত ৰাখিব আপোনালোকে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন ৰংকেৰ উৎসৱটো কোন জনগোষ্ঠীয়ে উদযাপন কৰে বড়ো কছাৰী কাৰ্বি মিচিং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি ৰংকেৰ হৈছে অসমৰ কাৰ্বি লোকসকলৰ দ্বাৰা উদযাপিত এক শীতকালীন আনন্দ উৎসৱ এই উৎসৱক ৰংকেৰ কাচিৰদম আৰু দেহাল পূজা বা দেহাল হিচাপেও জনা যায় জানুৱাৰী মাহত এই উৎসৱ উদযাপন কৰা হয় সেইটো আপোনালোকে মনত ৰাখিব তেইছো নেক্সট কুৱেশ্যন চেণ্ট চেভিয়াৰ ছ'ল ছ'চাইটি নামৰ গ্ৰন্থখনৰ অসমীয়া অনুবাদ তলৰ কোনখন
সৰ্বগুণাকৰ গুণাকৰ শ্ৰীমন্ত শংকৰদেৱ অগ্নিপ্ৰভা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অৰ্থাৎ সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৰচনা কৰা সেন্ট ছভিয়াৰ সোল ছ'চাইটিৰ গ্ৰন্থখনক বন্দিতা ফুকনে অসমীয়া অনুবাদ কৰে আৰু তেওঁ এই অসমীয়া অনুবাদৰ নাম দিয়ে সৰ্বগুণাকৰ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন তলৰ কোনে 2025 চনৰ শিল্পী বঁটা লাভ কৰিছে মুকুল ৰাভা ডক্টৰ অনিমা চৌধুৰী ৰেবা ফুকন ক আৰু খ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্লেবেক গায়িকা অনিমা চৌধুৰী আৰু লোকগায়িকা মুকুল ৰাভাক 2025 চনৰ শিল্পী বঁটা প্ৰদান কৰা হৈছে অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘ এতিয়া নেক্সট কুৱেশ্যন 2024 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা কাক প্ৰদান কৰা হৈছে 2024 চনৰ নটসূৰ্য ফণী শৰ্মা বঁটা কাক প্ৰদান কৰা হৈছে হীৰা নেওগ ডক্টৰ অনিমা চৌধুৰী ৰেবা ফুকন জলেশ্বৰ ব্ৰহ্ম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেবা ফুকন 2024 বৰ্ষৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা কোনে লাভ কৰিছে মুকুল ৰাভা ডক্টৰ অনিমা চৌধুৰী ৰেবা ফুকন হীৰা নেওগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হীৰা নেওগ নেক্সট কুৱেশ্যন 2024 চনৰ ভীমবৰ দেউৰী বঁটা কোনে লাভ কৰিছে ডক্টৰ অনিমা চৌধুৰী জলেশ্বৰ ব্ৰহ্ম ৰেবা ফুকন মুকুল ৰাভা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জলেশ্বৰ ব্ৰহ্ম মনত ৰাখিব এতিয়া নেক্সট কুৱেশ্যন 77 সংখ্যক বাৰ্ষিক অসম সাহিত্য সভা 2025 ক'ত অনুষ্ঠিত হৈছে 70 সংখ্যক অসম সাহিত্য সভা 2025 বৰ্ষত ক'ত অনুষ্ঠিত হৈছে কলিয়াবৰ তেজপুৰ তামুলপুৰ পাঠশালা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাঠশালা অসমৰ সৰ্ববৃহৎ সাহিত্য সংগঠন অসম সাহিত্য সভা 77 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে পাঠশালাত অনুষ্ঠিত হৈছে ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন BCCIৰ নতুন সম্পাদক হিচাপে কোনে নিযুক্তি লাভ কৰিছে দেৱজিৎ শইকীয়া অংগদ বেদী ৰাজীৱ শুক্লা নিখিল চোপ্ৰা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক অৰ্থাৎ দেৱজিৎ শইকীয়াই অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াই ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সম্পাদক হিচাপে দায়িত্ব লয় অৰ্থাৎ BCCIৰ সম্পাদক হিচাপে এতিয়া নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী 25 জানুৱাৰী 28 জানুৱাৰী 30 জানুৱাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 25 জানুৱাৰী ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা হৈছিল 1950 চনৰ 25 জানুৱাৰী তাৰিখে সমগ্ৰ দেশতে 2011 চনৰ পৰা এই দিৱস পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা দিৱস কেতিয়া পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা দিৱস 24 জানুৱাৰীত পালন কৰা হয় বিষয়বস্তু হৈছে উজ্জ্বল ভৱিষ্যতৰ বাবে ছোৱালীক শক্তিশালী কৰা আৰু ইয়াৰ বিষয়বস্তু অৰ্থাৎ থিমটো হৈছে উজ্জ্বল ভৱিষ্যতৰ বাবে ছোৱালীক শক্তিশালী কৰা নেক্সট কুৱেশ্যন 38 সংখ্যক ৰাষ্ট্ৰীয় খেল ইউচু খেলৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম পদক লাভ কৰে অৰ্থাৎ অসমৰ পৰা উমা চেত্ৰী যমুনা বড়ো জিন্তিমণি কলিতা সন্মা ব্ৰহ্ম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সন্মা ব্ৰহ্ম তেওঁ ইউচু খেলত প্ৰথম পদক লাভ কৰে 2025 চনত কিমানটা পদ্ম বঁটা ঘোষণা কৰা হয় 133টা 135টা 139টা 140টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 139টা 2025 চনত অসমৰ পৰা পদ্মভূষণ বঁটা বিজয়ী ব্যক্তিজন কোন যতীন গোস্বামী জয়নাচৰণ বাথৰী গীতা উপাধ্যায় অনিল কুমাৰ বড়ো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যতীন গোস্বামী মই পদ্ম বঁটাৰ ওপৰতো ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ আপোনালোকে নিশ্চয় গৈ চাব পাৰে নেক্সট কুৱেশ্যন 2025 চনত অসমৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তিজন কোন গীতা উপাধ্যায় অনিল কুমাৰ বড়ো জয়নাচৰণ বাথৰী ৰেবাকান্ত মহন্ত আৰু উন্নতি হৈছে ওপৰৰ আটাইকেইটা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা অৰ্থাৎ 2025 বৰ্ষত অসমৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছে গীতা উপাধ্যায় অনিল কুমাৰ বড়ো আৰু জয়নাচৰণ বাথৰী আৰু ৰেবাকান্ত মহন্তই মনত ৰাখিব নেক্সট কুৱেশ্যন 2025 চনত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমৰ পৰা কোনে স্বৰ্ণ পদক লাভ কৰে অৰ্থাৎ কোনে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে শিৱ থাপা অংকুশিতা বড়ো লাভলীনা বৰগোহাঁই ক আৰু খ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ আৰু গ অৰ্থাৎ অংকুশিতা বড়ো আৰু লাভলীনা বৰগোহাঁয়ে 2025 বৰ্ষত
2025 বৰ্ষত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। লাভলিনাই মিডল ৱেইট শাখাত প্ৰতিযোগিতাত এই পদক লাভ কৰে আৰু অংকুশিতা বড়োৱে মহিলা ভেণ্টৰ ৱেইট শাখাত প্ৰতিযোগিতাত এই পদক লাভ কৰিবলৈ সক্ষম হয়। তাৰপিছত নেক্সট কুৱেশ্যন, অসমৰ কোন ঠাইত ইউৰিয়া প্লাণ্ট স্থাপন কৰা কথা বিত্তমন্ত্ৰীয়ে ভাৰতৰ কেন্দ্ৰীয় 2025 আৰু 26 বাজেটত উল্লেখ কৰিছে? দেৰগাঁও, নামৰূপ, ডিগবৈ, জাগিৰোড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নামৰূপ। অৰ্থাৎ 2025 আৰু 26 কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে। 2025 চনত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমে কিমানটা পদক লাভ কৰিবলৈ সক্ষম হৈছে? 30টা, 32টা, 33টা, 34টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 34টা। অসমে মুঠ 34টা পদক লাভ কৰি 24 নম্বৰ স্থানত আছে। 3টা সোণৰ পদক, 15টা ৰূপৰ আৰু 16টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। 38 সংখ্যক ৰাষ্ট্ৰীয় খেল 2025 উত্তৰাখণ্ডত অনুষ্ঠিত হৈছে। 28 জানুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰী আয়োজন কৰা হৈছিলে এই খেল, সেইটো মনত ৰাখিব আপোনালোকে। তাৰপিছত নেক্সট কুৱেশ্যন, 2025 চনত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমৰ পৰা কোনে স্বৰ্ণ পদক লাভ কৰিছে? অংকুশিতা বড়ো, লাভলী বৰগোহাঁই, নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকা। ওপৰৰ সকলোৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলোৱে। অংকুশিতা বড়োৱে গম পাইছে, লাভলীনা বৰগোহাঁইও লাভ কৰিছে, লগতে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাও স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মহিলাৰ যুটীয়া লন বল ইভেণ্টত নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই এই স্বৰ্ণ পদক লাভ কৰিছে। ঠিক আছে, তেওঁলোক দুয়োগৰাকীয়ে নয়নমণি শইকীয়া আৰু বংগীতা হাজৰিকাই যুটীয়াভাৱে এই স্বৰ্ণ পদক লাভ কৰিছে। তাৰপিছত নেক্সট কুৱেশ্যন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024, অৰ্থাৎ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা 2024 কোনে লাভ কৰিছে? ডক্টৰ উপেন ৰাভা, পদুম ৰাজখোৱা, ৰূপম ভূঞা, ডক্টৰ বসন্ত কুমাৰ গোস্বামী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰূপম ভূঞাই 2024 বৰ্ষৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত নেক্সট কুৱেশ্যন, 51 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছে? তাৰালাংচু, ডকমুকা, বকুলীয়া, টুমপুং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তাৰালাংচু। তাৰপিছত নেক্সট কুৱেশ্যন, প্ৰথমবাৰৰ বাবে অসমৰ বিধানসভাৰ অধিৱেশন ৰাজ্যৰ ৰাজধানীৰ বাহিৰত কোন ঠাইত অনুষ্ঠিত হৈছে? প্ৰথমবাৰৰ বাবে অসমৰ যি বিধানসভাৰ অধিৱেশন সেয়া ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছে। কোন ঠাইত অনুষ্ঠিত হৈছে? যোৰহাট, ডিব্ৰুগড়, কোকৰাঝাৰ, কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিধানসভাৰ অধিৱেশন সেয়া কোকৰাঝাৰত অনুষ্ঠিত হৈছে। তাৰপিছত নেক্সট কুৱেশ্যন, অসমৰ 8ম ৰাষ্ট্ৰীয় উদ্যান। সকলোৱে জানে যে অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছে আৰু নাম হৈছে চিকনাজাৰ জৌহালাও ঘোষণা কৰা হৈছে। এই উদ্যানখন কোন জিলাৰ অন্তৰ্গত সুধিছে? তেজপুৰ আৰু নগাঁও, গোলাঘাট আৰু নগাঁও, চিৰাং আৰু কোকৰাঝাৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিৰাং আৰু কোকৰাঝাৰ। অৰ্থাৎ অসমৰ নতুন যি ৰাষ্ট্ৰীয় উদ্যান চিকনাজাৰ জৌহালাও ৰাষ্ট্ৰীয় উদ্যান, সেই ৰাষ্ট্ৰীয় উদ্যানখনে চিৰাং আৰু কোকৰাঝাৰ জিলা সামৰি লৈছে। ঠিক আছে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 চনৰ 15 আগষ্ট তাৰিখে 78তম স্বাধীনতা দিৱসত ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো আহিছোঁ, টাইম আলোচনীৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলাৰ সন্মান 2025ৰ বাবে অসমৰ পৰা কোন নিৰ্বাচিত হৈছে? টাইম আলোচনীৰ বছৰটোৰ শ্ৰেষ্ঠ মহিলাৰ বাবে 2025 চনৰ অসমৰ পৰা কোনে নিৰ্বাচিত হৈছে? হিমা দাস, লাভলীনা বৰগোহাঁই, পূৰ্ণিমা দেৱী বৰ্মন, ৰীমা দাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পূৰ্ণিমা দেৱী বৰ্মন। সকলোৱে চিনি পায় তেওঁক। ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে সংকটজনকভাৱে বিপন্ন হাড়গিলা অৰ্থাৎ এডজুটেণ্ট ষ্ট্ৰক বুলি কোৱা হয় সংৰক্ষণৰ অগ্ৰণী প্ৰচেষ্টাৰ বাবে এই সন্মান লাভ কৰিছে। নেক্সট কুৱেশ্যনটো আহিছোঁ, অসমৰ গুৱাহাটীত এডভান্টেজ আছাম 2.0ৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ সন্মিলন 2025 কোনে উদ্বোধন কৰিছে? সকলোৱে গম পাইছে যে এডভান্টেজ আছাম 2.0 2025 বৰ্ষত অনুষ্ঠিত হৈছে আৰু এই 2025 বৰ্ষৰ এই আন্তঃগাঁথনি সন্মিলনৰ উদ্বোধনী কোনে কৰিলে সুধিছে? অমিত শ্বাহ, এছ জয়শংকৰ, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে 2025 চনৰ 25 ফেব্ৰুৱাৰীত এডভান্টেজ আছাম 2.0ৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ সন্মিলন 2025 উদ্বোধন। অসম চাহ উদ্যোগৰ কোনটো বৰ্ষপূৰ্তি উদযাপনৰ বাবে অসমত জুমুই
দিনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে 100 নং 200 নং 400 নং 150 নং ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 200 নং অৰ্থাৎ অসমৰ যি চাহ উদ্যোগ তাৰ 200 বছৰ বৰ্ষৰ পূৰ্তিৰ বাবে অসমত জুমুই পিৰন দিয়া অনুষ্ঠান আয়োজন কৰা হৈছিল তেইছো নেক্সট কোৱেশ্চন আৰু লাষ্ট কোৱেশ্চন বিৰুৱালা ৰাভাৰ ওপৰত কোনখন জীৱনীমূলক উপন্যাস শেহতীয়াকৈ মুক্তি পাইছে বিৰুৱালা অগ্নিপ্ৰভা বিৰুৱালা দা সোশিয়েল এক্টিভিটিজ গুণাকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অগ্নিপ্ৰভা পদ্মশ্ৰী বঁটা বিজয়ী সমাজকৰ্মী বিৰুৱালা ৰাভাৰ জীৱন আৰু কৰ্মৰ আধাৰত মিনতি দাসে এই অগ্নিপ্ৰভা অসমীয়া উপন্যাসখন ৰচনা কৰিছে মনত ৰাখিব গুৰুত্বপূৰ্ণ হয় আজিৰ ভিডিঅটো ইমানতে সমাপ্ত কৰিছো আশা কৰিছো এই ভিডিঅটোৰ জৰিয়তে আপোনালোকৰ বহুতখিনি উপকৃত হ'ব থ্যাংক ইউ